Hello guys, welcome back to my YouTube channel. আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি মই বজাৰ কৰিবলৈ যাম। আমাৰ ইয়াতে হয় এই খৰিচলা বজাৰ বুলি কয়, হাঁহ কিনিবলৈ যাম। আমি 4জন মান বন্ধু যাম। তো আশা কৰোঁ সকলোৱে ভালে আছে, ভালে কুশলে আছে। তো চাই থাকক আজি ব্লগটো। মানে আমি হাঁহ কিনিবলৈ যাম, হাঁহ। তো আমি 4জন মান যাম, গতিকে চাই থাকক বঢ়িয়াকৈ ভিডিঅ'টো, স্কিপ নকৰাকৈ চাই থাকিব। তো আমি এতিয়া যাম। তো আমাৰ গাড়ীখন LP স্কুল হয়। তো মই মামীক নিব আহিলোঁ, এইজন মানুহজন এইজনে। তো এতিয়া যাম আৰু আমি চাই থাকক আপোনালোকে। তো আমাৰ ৰাস্তাৰ কাম চলি আছে বহুত দিন ধৰি। তো ৰাস্তাটো সম্পূৰ্ণৰূপে হোৱাই নাই এতিয়ালৈ, কাম চলি আছে। তো আমাৰ গাঁৱৰ মন্দিৰ, এই জগন্নাথ মন্দিৰ হয় এইটো। আমি এতিয়া যাই আছোঁ, আমাৰ পিছফালে আছে আৰু 2জন যে আহি আছে, 4জন যাম। আমাৰ এতিয়া চান্দামাৰী বজাৰ হয়, তো যাই আছোঁ এতিয়া, চাই থাকক। তো এইখিনি বালাপেট বুলি কয়, এইটো বালাপেটৰ শংকৰ মন্দিৰ হয়। তো আমি চিধা যাই থাকিম এতিয়া। এইখন ব্ৰিজ বগলামাৰী ডঙাপাৰাৰ ব্ৰিজ বুলি কয় এইখন। তো যোৱাবাৰী এইখন উচ্চতম মাধ্যমিক বিদ্যালয়। এতিয়া চকীআলি পালোঁ। চকীআলিৰ এইটো ৰাস মন্দিৰ হয়, ৰাস মন্দিৰ। ইয়াত ৰাস পূজা হয়, নৱেম্বৰ মাহত হয়।
এতিয়ালৈ হোৱাই নাই, কাম চলি আছে। তো আহি পাইছোঁ আমি, এইখিনি আবাদী বুলি কয়, ব্ৰিজখন ভাঙা আছে। তো সেইখিনি মানত বাঁহৰে শাখৰ এখন আছিল, সেইখনো নাই এতিয়া। তো আমি এইটো ৰাস্তাতে যাব লাগিব এনেকৈ যাব লাগিব এতিয়া আমি। থৰ এডি দেওয়া হলে কিটা এই আস্তে 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 তো এনেকৈ আমি নমাব লাগাত পৰছে। ব্ৰিজখন হোৱা নাই, বাঁহৰ শাখৈ বুলি কয় সেইখন। তো সেইখনো এতিয়ালৈ হোৱাই নাই, আছিল কিন্তু ভাল ভাঙিল নেকি। তো চেণ্ডেলযোৰা খুলি ল'লোঁ, এতিয়া খোজকাঢ়ি যাই থাকিম। তো এনেকুৱা ৰাস্তাৰে আহি আছে আৰামছে বোকাৰ মাজে মাজে। এইটো আমি এতিয়া পাৰ হ'ব লাগিব। তো এনেকৈ ধৰণে আমি তো আমি সেইটো পাৰৰে আহিছোঁ। এতিয়া আমি ইটো পাৰ পালোঁ, এতিয়া আমি এইফালেদি যাম আৰু। তো এতিয়া আমি জংঘলে মংগলে যাই আছোঁ আৰু। তো আমি ৰখা এৰিমেই আৰু এইখিনি ডাঙৰ ডাঙৰ আছে ইয়াত। এইপিনে এখন জাল, কি জাল বুলি কয়, চিটকা জাল। এখন চিটকা জাল বহুত ডাঙৰ হয়, এখন বহুত ডাঙৰ হয়, মাছ পোৱা যায় আৰু কিজানি। আৰু এতিয়া বেছি টাইম নাই আৰু। ৰাস্তাটোত গৰু আৰু ছাগলী বহুত আছে, তাৰমানে বহুত আছে গৰু ছাগলী। বহুত ডাঙৰ বিল হয়, বিলে হ'ব না। পাই গ'লোঁ ফাইনেলি।
যোৰা কিমান? তো আমাৰ হাঁহ কিনা হৈ গ'ল। এতিয়া আমি যাম আৰু আমি হাঁহ কিনিলোঁ, 40টামান হাঁহ আনিলোঁ। তো এতিয়া গাড়ীত বান্ধি কিনে যাম আৰু এতিয়া। তো গাইছ আমাৰ হাঁহ কিনা হ'ল, এতিয়া আমি যাই আছোঁ বঢ়িয়াকৈ। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ কোনোবা যদি চেনেল নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। তো আজিলৈ ইমানে, বাই বাই।